আছা হৈছে চাম নহয় এইবাৰ ঐ নিষিদ্ধ কৰিবি সৌ আছা আবে ইয়াক দি আছো ঐ কাপোৰ খোল কাপোৰ খোল ডাইৰেক্ট আপাৰ লেভেলত ধৰিলে যে কাপোৰ খুলিব কৈছো কাপোৰ খোল কাপোৰ খোল এইবোৰ যে পিন্ধি আছো এইবোৰ খোল তাকে কোৱা কাপোৰ আকৌ কিয় খুলিম মই নিজৰ বুলি কিয় নুখুলি আৰে খুলিব কৈছো খোল না কমল কমল নবৌ কেলে এইটো দুই চৰ পৰিছে দিছনে ভালকে কলা কাপোৰ পিন্ধাৰ কাৰণে মোক দিছে দুটা চৰ কি মানুহ এজনৰ কাপোৰ খুলিবি একো অযুক্তিকৰ কথা নহয় তই ওপৰত কথা নকবি ছ'চাইটিখন তই বনাইছ নেকি যাক তাক কাপোৰ খুলিবলৈ কৈছ যে আমি চবকে নকওঁ নহয় বাচি বাচিহে কওঁ তহঁতৰ চিলেকশ্যনত মানে মইহে পৰিলো নিজৰ বুলি কাৰণ তই কোলা কাপোৰ পিন্ধি আছ বেলেগ কাপোৰত মানে তহঁতৰ আপত্তি নাই নাই কিন্তু কোলা কাপোৰ পিন্ধিব নোৱাৰিব খুলি দিম আচ্ছা ইহঁতৰ প্ৰব্লেমটো মানে কলা কাপোৰত তাকে কলা কাপোৰ পিন্ধিলে খুলি দিব ঐ কি ভাবি আছা নাই একো নাই মই যাওঁ দিয়ক এই ৰ বীৰে বোলে যুদ্ধক্ষেত্ৰ এৰি নাযায় যাই কিন্তু আজি মই যাম কিয় কিয় মানে এই মোৰ লং পেণ্টৰ তলত পিন্ধা পেণ্টৰ কালাৰটো কলা সিহঁতে গম পালে প্ৰব্লেম হ'ব মই আহিছো দিয়ক এ ৰাম এই বৰাই বাথৌ কি হ'ব এই ভয়াটোৰ লগত তহঁতৰ ক'লা ৰংটোলৈ প্ৰব্লেম কি আমি ৰুলিং পাৰ্টিৰ মানুহ নহয় মই বুজি পাইছোঁ ৰুলিং পাৰ্টি আৰু ক'লা ৰং ৰিলেশ্যনটো কি মানে আৰে আপুনি নাজানে নেকি কোলা ৰং প্ৰতিবাদৰ প্ৰতীক বুলি আচ্ছা এইকেইদিন যে চৰকাৰৰ মন্ত্ৰী এমএলএ কলা ফাটাখা দেখুৱাই প্ৰতিবাদ কৰি আছে সেইকাৰণে তহঁতি কলা কাপোৰ পিন্ধিবা নিদিয়া নিদিওঁ তেতিয়াহ'লে চুলি দাড়ি মুঠ এইবোৰ চব ক'লা সেইবোৰ কাটি পেলাওঁ সেইবোৰতো ক'লা ৰং শনি মন্দিৰতো কলা কাপোৰ ইউজ হয় সেইবোৰো বন্ধ কৰি দে তাৰ মানে ক'লা কাপোৰ পিন্ধিলে প্ৰতিবাদ হৈ যায় ক'লা কাপোৰ কোনেও পিন্ধিব নোৱাৰিব যাকে দেখ খুলি দিবি ৰুলিং পাৰ্টি ন তেতিয়াহ'লে এই MLA মিনিষ্টাৰৰ লগত ব্লেক কেটবোৰ যে থাকে সেইবোৰেওতো ক'লা কাপোৰ ক'লা চশমা পিন্ধি থাকে খুলি দেগে যা পাৰিবি এতিয়া দুইটাই মুখৰ মাত নাইকিয়া হৈ গ'ল নিজৰ বুলি চাহ গণতন্ত্ৰত ৰাইজেই ৰজা ৰাইজে ভাল পায় কাৰণেই চৰকাৰখন পাতিছে আৰু এতিয়া কিবা কথাত বেয়া পাইছে প্ৰতিবাদ কৰিছে তাতে তহঁতকেইটা উফৰি খাপৰি পৰি কি লাভ ক'লা কাপোৰ পিন্ধি প্ৰতিবাদ কৰাটো এটা গণতান্ত্ৰিক প্ৰক্ৰিয়া আৰে প্ৰতিবাদ কৰাৰ কাৰণে মানুহক কলা কাপোৰ পিন্ধিব নিদিবি সেইটোতো একটা অন্যায় ব্যক্তিগত স্বাধীনতাত হস্তক্ষেপ এইবোৰ ফেচিষ্ট চিন্তাধাৰা গণতান্ত্ৰিক প্ৰক্ৰিয়াত ফেচিষ্ট চিন্তাধাৰা কোনো কাম নাই চাহ আলোচনা সমালোচনা প্ৰতিবাদ এইবিলাক গণতন্ত্ৰৰ অংগ সহ্য কৰিব পাৰিব লাগিব ব্যক্তি স্বাধীনতাত হস্তক্ষেপ কৰাৰ কাৰণে তহঁত দুটাহে লকাপত সোমাব লাগিব নিজৰ বুলি প্ৰতিবাদবোৰ জোৰকে দমন কৰিবলৈ চেষ্টা কৰাতকৈ প্ৰতিবাদৰ ভাষাবোৰ বুজিবলৈ চেষ্টা কৰিব লাগে অন্তৰত ভয় সোমাই দিয়াতকৈ মানুহৰ মনত মৰম সোমাই দিয়াৰ চেষ্টা কৰক জনতাক আস্থা দে নিৰাপত্তা দে বিশ্বাস দে প্ৰতিবাদবোৰ নিজে নিজে নাইকিয়া হৈ যাব নহয় নিজৰ বুলি গণতন্ত্ৰক হত্যা নকৰিবি জীয়াই ৰাখ ৰাইজে পতা চৰকাৰ ৰাইজৰ হৈ জীয়াই থাকিবলৈ চেষ্টা কৰ হয় ছাৰ আমাৰ ভুল হৈছে হেৰি আমাক ক্ষমা কৰি দিব মোক ক্ষমা খুজিবলৈ ৰাইজৰ ওচৰত ক্ষমা খোজ গণতন্ত্ৰত ৰাইজেই ৰজা Have you ever been in a situation where you're running short on cash? What if it's an emergency or an important occasion? Mid-month cash crisis, travel plans, medical
কলা পতাকা প্ৰদৰ্শনেৰে নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰতিবাদ অব্যাহত তুমুল প্ৰতিবাদক আওকাণ কৰি ৰাজ্যৰ আকাশত আজিও উৰিল দুখনকৈ হেলিকপ্টাৰ এখনত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আনখনত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ঢকুৱাখনত মুখ্যমন্ত্ৰীক উদ্দেশ্যি কলা পতাকা প্ৰদৰ্শন শিশুৰ বস্ত্ৰহৰণ হয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাৰ সন্মান ৰক্ষাৰ বাবে এইটো কণমানিৰ গাৰ কাপোৰ খুলি পেলাবলগীয়া হ'ল মাতৃয়ে বিশ্বাস হোৱা নাই যদি মাকৰ মুখেৰে শুনক মুখ্যমন্ত্ৰী মহোদয় কলা ৰঙলৈ আপোনালোকৰ ত্ৰাসৰ বলি হ'ল শিশুটি বিশ্বনাথৰ বিহালীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আধা